আমি সকলোৱে জানো যে কোভিড পৰিস্থিতিৰ বাবে অসম চৰকাৰে আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী লাগিব নেকি কোভিড পৰিস্থিতিৰ বাবে আমি মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বাতিল কৰি ছাত্ৰ ছাত্ৰীসকলক মাৰ্কছ দিয়া বা ফলাফল দিয়াৰ কাৰণে এক বিকল্প পদ্ধতি ৰিকমেণ্ড কৰিবৰ কাৰণে দুখন কমিটি গঠন কৰি দিছিলোঁ মেট্ৰিক পৰীক্ষাৰ ইভালুৱেশ্যনৰ বাবে আমি ডক্টৰ আলোক বুঢ়াগোহাঁইৰ নেতৃত্বত এখন কমিটি গঠন কৰিছিলোঁ আৰু হায়াৰ ছেকেণ্ডেৰী ইভালুৱেশ্যনৰ কাৰণে আমি সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ দীপক কুমাৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এখন কমিটি গঠন কৰি দিছিলোঁ কেইদিনমান আগত দুইখন কমিটিয়ে তেওঁলোকৰ প্ৰতিবেদন দাখিল কৰিছিল এই প্ৰতিবেদন কিখন যোৱা 2-3টা দিন ধৰি অসম চৰকাৰে পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত আজি ৰাতিপুৱা এক জাননী যোগে এই দুইখন প্ৰতিবেদন অসম চৰকাৰে গ্ৰহণ কৰিছে আৰু এই দুই প্ৰতিবেদনৰ ভিত্তিতে ছাত্ৰ ছাত্ৰীসকলৰ ইভালুৱেশ্যন কৰি তেওঁলোকক নম্বৰ প্ৰদান কৰি মেট্ৰিকৰ ফলাফল 31 জুলাইৰ ভিতৰত ঘোষণা কৰাৰ কাৰণেও চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে এতিয়া আমাৰ দুয়োগৰাকী সভাপতি মানে যি দুখন কমিটি আমি গঠন কৰি দিছিলোঁ দুইখন কমিটিৰ সভাপতি ডক্টৰ আলোক কুমাৰ বুঢ়াগোহাঁই ডাঙৰীয়া ইয়াত উপস্থিত আছে ডক্টৰ দীপক কুমাৰ শৰ্মা ডাঙৰীয়া উপস্থিত আছে গতিকে তেওঁলোকক যে কি ফৰ্মুলা বা কেনেধৰণৰ নীতি বিধিৰ ভিত্তিত ফলাফলসমূহ ঘোষণা কৰা হ'ব সেই কথাখিনি আপোনালোকৰ আগত সদৰি কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ পিছত অসম চৰকাৰে যিখন HSLC পৰীক্ষাৰ আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ মূল্যায়নৰ কাৰণে যিখন এটা নীতি নিৰ্ধাৰণ কৰিবৰ কাৰণে যিখন কমিটি কৰি দিছিলে সেই 9জনীয়া কমিটি এখন আছিলে সেইখন কমিটি আমি মই ঠেলি দিছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল মাদ্ৰাছা পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ পৰীক্ষা দিলেহেঁতেন চূড়ান্ত পৰীক্ষা যিহেতু পৰীক্ষাটো বাতিল হ'ল তেওঁলোকক কেনেকৈ ওপৰ পৰ্যায়লৈ উত্তীৰ্ণ কৰিব পৰা যায় আমাৰ হাতত থকা যিখিনি ৰেকৰ্ড আছে তথ্য আছে তেওঁলোকৰ আগৰ পৰীক্ষা সম্পৰ্কীয় তাৰ কাৰণে যিখন কমিটি কৰি দিছিলে 19 তাৰিখে এখন গঠন কৰি দিয়া হৈছিলে আমি 19 তাৰিখৰ পৰা আমি কাম আৰম্ভ কৰিবলৈ হেৰি কৰোঁ আৰু তাৰপিছত আমি ঠিক কৰিলোঁ যে আমি দেখিলোঁ যে এই শিক্ষান্ত পৰীক্ষাত বহিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছ 9ৰ যিটো ফাইনেল পৰীক্ষা এই গোটেইখিনি ৰিজাল্ট আমাৰ হাতত আছে গোটেইবিলাক স্কুলৰে ক্লাছ 10ৰ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিলেহেঁতেন ক্লাছ 10লৈ তাৰমানে 2021 যিসকলে মেট্ৰিক দিব 2019 সিহঁতে ক্লাছ 9ত আছিলে সেই 9ৰ নম্বৰখিনি আমাৰ হাতত আছে ফাইনেল পৰীক্ষাৰ তাৰপিছত ক্লাছ 10ৰ কিছু স্কুলৰ নাছিলে আৰু কিছু স্কুলৰ এই প্ৰি বৰ্ড বা প্ৰি টেষ্ট বা ৰিভিজনেৰী টেষ্ট যিটো কয় সেইবিলাকৰ নম্বৰখিনি আছিলে তো সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আমি এটা ফৰ্মুলা উলিয়ালোঁ যে ক্লাছ 9ৰ আমাক আপোনালোকক এখন দিয়া হ'ব প্ৰেছ বিজ্ঞপ্তি একেবাৰে সঠিকভাৱে ডিটেইল পাব আপোনালোকে আমি ক্লাছ 9ৰ যিখিনি নম্বৰ পাইছিলে তাৰ 40% আমি আনিলোঁ প্ৰত্যেকটো ছাবজেক্টতে এজন ছাত্ৰই ক্লাছ 9ত যিখিনি নম্বৰ পাইছিলে তাৰ 40% আহিলে ক্লাছ 10ত প্ৰত্যেক ছাবজেক্টৰ যিখিনি নম্বৰ পাইছিলে তাৰ 40% আহিলে 80% হ'ল বাকি 20% আমি স্কুলবিলাকক কৈছোঁ যে তেওঁলোকৰ এটেণ্ডেঞ্চ আৰু অন্যান্য এছাইনমেণ্ট
যিবোৰ দিয়া হৈছিলে তেওঁলোকৰ নিয়মানুৱৰ্তিতা এই ইত্যাদি ইত্যাদি কিছুমান পেৰামিটাৰ্ছ দিয়া হৈছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি কাৰণ স্কুল শিক্ষকেই যি পঢ়াইছিলে তেওঁলোকে আটাইতকৈ সুন্দৰভাৱে বা শুদ্ধভাৱে এই মূল্যায়ন কৰিব পাৰে তেওঁলোকক 20% নম্বৰ দিবলৈ দিয়া হৈছে কোনজন ভাল ষ্টুডেণ্ট কোনজন বেয়া ষ্টুডেণ্ট তেওঁলোকে জানিব তাৰপিছতো এইখিনি নম্বৰ দিওঁতেও আমি এটা ৰাইডাৰ দিছোঁ যে স্কুলখনত যোৱা 3 বছৰত তেওঁলোকে ক্লাছ 10ত মেট্ৰিক দিওঁতে কিমানজনে ফাৰ্ষ্ট ডিভিজন পাইছিলে কিমানজনে ষ্টাৰ পাইছিলে ক্লাছ যোৱা 3 বছৰ এটা আমাৰ ৰেকৰ্ড আমি উলিয়াই পেলাইছোঁ তাতকৈ 10% ভেৰিয়েশ্যন হ'বলৈ দিয়া নাই সেই 10%ৰ ভিতৰতে সেই 20% নম্বৰ দিব লাগিব নিজে জোৰ কৰি দিব নোৱাৰিব আৰু গতিকে এইটো এটা চেকছ এণ্ড বেলেঞ্চৰ এটা মেকানিজমো ৰখা হৈছে থুলমূলকৈ এইখিনিয়ে কথা আমাৰ আৰু ছেকেণ্ড ফৰ্মুলাটো হৈছে কি যিবোৰ স্কুলত ক্লাছ 10ৰ ডাটা সম্পূৰ্ণৰূপে নাছিলে তেতিয়া 9ৰ যিখিনি নম্বৰ পাইছিলে প্ৰত্যেকটো ছাবজেক্টতে তাৰে 70% আহিব আগতে 40% আহিছিলে আৰু ইয়াৰ পৰা ক্লাছ 10ৰ পৰা প্ৰত্যেক ছাবজেক্টত 40% আহিছিলে এইবাৰ 70% আহিব ছাবজেক্ট ৱাইজ আৰু বাকী 30% আমি স্কুলৰ টিচাৰক কৈছোঁ যে তোমালোকে প্ৰত্যেকজন ছাত্ৰৰে নিজৰ নিজৰ বিষয়ত কি ধৰণে পৰীক্ষাবিলাক দিছিলে তোমালোকে লৈছিলে তোমালোকৰ এটা হোম এছাইনমেণ্ট দিছিলে সেইবিলাকৰ ৰেকৰ্ড তেওঁলোকে থাকে গতিকে সেইখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে 30% দিব পাৰিব আৰু সেইটো কৰিবলৈ যাওঁতেও এটা লিমিট দিয়া হৈছে যে যোৱা 3 বছৰৰ পৰীক্ষাৰ তেওঁলোকৰ যিটো ফলাফল আছিলে প্ৰত্যেকটো বিভাগতে প্ৰথম বিভাগ দ্বিতীয় বিভাগ ডিষ্টিংশ্যন ষ্টাৰ ইত্যাদি তাতকৈ 10% ভিতৰতহে এই ভেৰিয়েশ্যনটো হ'ব পাৰিব তেওঁলোকে নম্বৰ দিওঁতেও গোটেইখিনি দিব নোৱাৰিব গোটেই থুলমূলকৈ এইখিনিয়ে কথা আৰু যিবোৰ ল'ৰা ছোৱালী হেৰি আছিলে ফিজিকেলি চেলেঞ্জড আছিলে তেওঁলোকে বিভিন্ন কাৰণত পৰীক্ষা চৰীক্ষাবোৰ দিব পৰা নাছিলে আৰু তেওঁলোকৰ ক্ষেত্ৰত এটা ফ্লেক্সিবল এটা হেৰি লোৱা হৈছে আৰু নম্বৰবিলাক স্কুলকে দিয়া হৈছে কৰিবৰ কাৰণে স্কুলে নিজে চাই দিব খুব কম সংখ্যক এনেকুৱা ছাত্ৰ ছাত্ৰী আছে ফিজিকেলি হেণ্ডিকেপ যিবিলাকে একো পৰীক্ষা দিব পৰা নাছিলে তেওঁলোকৰ ইভেলুৱেশ্যনৰ গোটেই দায়িত্বটো স্কুলক আমি যিবোৰ স্কুলত আছিলে তেওঁলোকক দি দিয়া হৈছে তেওঁলোকে নিৰ্ণয় কৰি দিব সেইটো নাই আৰু ফেইল কৰা বুলিতো কোনো কথা নাছিলে যিবিলাকে ফেইল কৰিছিলে সিহঁতে আকৌ পৰীক্ষা দিব বুলিতো ফৰ্ম ফিল আপ কৰিছে গতিকে একেধৰণে হ'ব ক্লাছ 9ৰ নম্বৰ আহিব যোনে ক'ব পাৰিব 1459 ধন্যবাদ এইখিনিয়ে মোৰ আমাৰ ক্লাছ 10ৰ ক্ষেত্ৰত